এতিয়া এনেকৈ খটখটি ফালৰ পৰা নামি আহি গ'লোঁ, এইফালে পাই গ'লোঁ। এইফালৰ বহুত দৰ হয়, এইফালে চাওক চেনেৰীটো বহুত ধুনীয়া হয়। আৰু ইয়াত ভৰি বেতৰ ইমান ধুনীয়া ধুনীয়া বেগ চাওক সেয়া। আজি ভিডিঅ'টো একদম জালুকবাৰীৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু জালুকবাৰীৰ পৰা এতিয়া ক'লৈ গৈ আছোঁ আপোনালোকে চাই থাকিব। এইফালে চাওক মই এতিয়া আছোঁ ইয়াত জালুকবাৰীত আছোঁ এয়া, আৰু এতিয়া বাছতে উঠি কিনে যাম। এইফালে চাওক পূৰা ওপৰেদি গাড়ী গৈ আছে, আৰু এইফালে চাওক পূৰা গাড়ী পূৰা ট্ৰেফিক জাম লাগি গ'ল। মই বাছত গৈ আছোঁ এতিয়া, ট্ৰেফিক জাম লাগি গ'লে মানে একদম মানে পূৰা নক'ব আৰু কেনেকুৱা গৰম লাগে। একদম গুৱাহাটীত বাছত যাবলৈ বহুত মুস্কিল, মানে বহুত ট্ৰেফিক জামটো পূৰা লাগে, পূৰা নক'ব আৰু পূৰা গৰম। মই আহি আছিলোঁ আৰু কামাখ্যা মন্দিৰ, আৰু কামাখ্যা মন্দিৰ এতিয়া সোমাইছোঁ। এয়া চাওক প্ৰথম সোমাই আহিছোঁ, এইফালে চাই লওক ৰাইজ। মানে এই কামাখ্যা মন্দিৰ গেটৰ পৰাতো এতিয়া ইয়াৰ পৰা গাড়ী এখন লৈ ভিতৰলৈ সোমাই যাব লাগিব। এতিয়া সোমাই আহি পাই গ'লোহি। চাওক পূৰা পাহাৰৰ মাজে মাজে গৈ আছোঁ এতিয়া। গাড়ী মানে ভানহে যায় আৰু বেলেগ গাড়ীটো নোৱাৰে, যেতিয়ালৈ বেলেগ দামী গাড়ীবোৰ যায় বাৰু, অটো চটোটো নচলে, একদম ভানত গৈ আছোঁ। এতিয়া চাওক একা বেকা ৰাস্তা, একদম পূৰা টাৰ্ণিং কেনেকুৱা লৈছে, আৰু গৈ ভালেই লাগিছে। এতিয়া আহি কামাখ্যা মন্দিৰ সোমাইছোঁ আৰু এয়া পাই গ'লোহি। এইফালেও যাব পাৰে ওপৰত, আৰু এইফালে গৈ কামাখ্যা মন্দিৰ পাম। এইফালে চাওক ৰাইজ, এতিয়া অলপ কিবা কিবি লৈ লওক, পূজা কৰিব লাগিব, গতিকে আৰু চেণ্ডেল জোতা খুলি কিনে যাব লাগিব। ইয়াতে দোকান এখনত আৰু এইফালে সোমাই ইয়াতে খুলি কিনে থৈ লওঁ। এয়া মাটি চাকি লৈ লৈছোঁ, আৰু কি লাগে মানে সকলোখিনি লৈ লৈছোঁ। ধূপ মাটি চাকি চব লৈ লৈছোঁ, আৰু এইফালে এই দাদাজনৰ দোকানত বস্তুসমূহ লৈ ল'লোঁ। আৰু তাৰপিছত ইয়াত চাওক ইমান ধুনীয়া ধুনীয়া কাঠৰ বনাই থৈ দিছে, সেইবোৰ চাওক। আৰু এইফালে চাওক, এইখিনি দেখাই কিনে গৈ আছোঁ বাৰু। এইফালে চাওক পূজা কৰিব বস্তুসমূহ লৈ ল'লোঁ। তাৰপিছত এতিয়া গৈ আছোঁ মন্দিৰ ভিতৰলৈ, আৰু চাওক মানুহ অলপ হৈছে এয়া। এতিয়া গৈ আছোঁ, গৈ পাই দেখুৱাই আছোঁ। এইফালৰ পৰা সোমাবা, বাইদেউ 10 টকা এটা দি যাওঁ। কৃষ্ণ, এতিয়া সোমাই আহিলোঁ আৰু দেই। জোতা চেণ্ডেলবোৰ ভিতৰত থৈ দিয়ক। পূৰা ওখ উঠি কিনে গৈ আছোঁ এতিয়া লৈ। আহি থাকেতো গৰমো উঠি গ'ল। গৰম চাওক না, বতৰটো পূৰা একদম টিংটিঙীয়া ৰ'দ দিছে। তাৰ মাজে মাজে গৈ আছোঁ, পূৰা মানুহো বহুত হৈছে, আৰু গৈ আছোঁ। সোমাই পাই গ'লোহি। এইফালে চাওক মন্দিৰ এয়া পাই গ'লোহি, আৰু মানুহ বহুত হৈছে বাৰু। আৰু আপোনালোকে যদি আহে মানে মোবাইল চোবাইল লৈ নানিলেও ইয়াতে একদম ফটো মানে এনেদৰে মাৰিব পাৰে, আৰু লগে লগে ফটো মাৰি লগে লগে উলিয়াই কিনে লৈ যাব পাৰে ইয়াৰ পৰা। এইফালে দাদাহঁতে আছে, ইয়াতে ৰৈ থাকে, লগে লগে মাৰিব আৰু উলিয়াই দিব। ভৰি হাত ধুই লওঁ, তাৰপিছত সেয়া গাড়ী আছোগৈ। এইফালে নামি যাব লাগিব তলত, আৰু সেয়া গাড়ী খটখটি ফালৰ পৰা নামি আহি গ'লোঁ, এইফালে পাই গ'লোঁ। এইফালৰ পৰা যাওক, এইফালে পূৰা জাম লাগি আছে, এইফালে ধুই লওঁ। গাইজ ভৰিটো যে ধুব আহিলোঁ, ইয়াত চাওক তলৰ ফালে চাৰিওফালে চাওক ইয়াৰ হেৰিটো, ইয়াতে আছে মানে পুখুৰীটো, এইটো ইয়াতে পানী ভৰাই থৈ দিয়ে। চাওক সেয়া বহুত দ হয়, এইফালে চাওক চেনেৰীটো বহুত ধুনীয়া হয়। আৰু ইয়াত ভৰিকেইখন ধুই লওঁ।
आ जाओ तुम लोग। এতিয়া পূজা কৰি আহিলোঁ আৰু এতিয়া আপোনালোকক একদম সম্পূৰ্ণকৈ দেখুৱাম মন্দিৰটো আৰু চাব। ভিতৰত দেখাব নোৱাৰিম, ভিতৰত দেখাবলৈ নিদিয়ে মানে, আৰু বাহিৰৰখিনি দেখাম আপোনালোকক, একদম চাব। এইফালে চাওক, এইফালৰ পৰা এনেকৈ গৈ এইফালে অথনি ভৰি ধুবলৈ গৈছিলোঁ যে এইফালে, আৰু এইফালে চাওক। এইফালে চাওক, এই গছজোপাৰ তলত কিমান মানুহ বহিছে, মানে গছকেইজোপাৰ পৰাই ইয়াত মানে বহি কিনে বহুত ভাল লাগে। কাষত আছে মন্দিৰটোৰ, আৰু গছৰ তলত বহি কিনে কিমান ভাল লাগে মন্দিৰটো ওচৰত লৈ, একদম মানে যি ধুনীয়া বতাহ মাৰি থাকে। আপোনালোকে আহিলে ইয়াত বহি গা চেয়া কাঢ়ি মেলি ইয়াত অলপ দেৰি বহিব, জীয়াব, তাৰপিছত যাব। এতিয়া পূজা কৰি হৈ গ'ল, ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ। চাওক, বেতৰ ইমান ধুনীয়া ধুনীয়া বেগ চাওক, সেয়া বেতৰ আছে, কাঠৰ, এইবিলাক চাওক।